হয়, আমি নলবাৰীৰ পৰা আহি আছিলোঁ, ধমধমাৰ পৰা আমি আহি আছিলোঁ তামোলপুৰত। আৰু কি বিহুখনৰ নামটো মোৰ মনত অহা নাই। মইতো পিছফালে আছিলোঁ, একদম পিছত শুই আছিলোঁ। শুই থাকোঁতে হঠাৎ গম পালোঁ যে ধুমুহা নিচিনা শব্দ পালোঁ, বিৰাট ডাঙৰকৈ জোৰকৈ খুন্দি গুটি বাগৰ খাই গাড়ীৰ ভিতৰতে পৰি উঠি গম পালোঁ যে গাড়ীখন ক'ৰবাত নামি গৈছে ৰাস্তাৰ পৰা। সেনেতে সাৰ পাই উঠিলোঁ, চবৰে হুলস্থুল বাখৰ লাগিলোঁ, চব নামিলোঁ। নামি দেখা পাওঁ যে গাড়ীখন আগৰ পৰা এখন ট্ৰলি ট্ৰাক আহি আছে, এখন ট্ৰলিৰ নিচিনা এইখন ট্ৰাক এখন আহি আছে। সেইখনে আহি একদম আমাৰ গাড়ীখনত চিধাই ড্ৰাইভাৰৰ পিছৰ কাষতে মাৰি দিলে। খুন্দাটো দিয়াৰ লগে লগে গোটেই ল'ৰা গাছ চাছ ভাঙি গোটেই ল'ৰা ছোৱালী আমি হয়, যোৱাকালি নিশা যি এটা ভাবিব নোৱাৰা ঘটনা হৈ গ'ল। আমাৰ ভাস্কৰজ্যোতি বিহুৱা দলৰ বিহু হুঁচৰি দলটিৰ বিহুৱতী নিশামণি হালৈৰ অকাল মৃত্যুত আমি বাস্কাবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে মৰ্মাহত হৈছোঁ। তেখেত এগৰাকী প্ৰতিভাশালী ছোৱালী আছিল। তেখেতে বিহুৰ লগতে নাগাৰা নামৰ লগতো জড়িত হৈ আছিল। তেখেত মুছলপুৰ অসামৰিক চিকিৎসালয়ত সেই মৰণোত্তৰ পৰীক্ষাৰ কাৰণে অনা হৈছিল। তেখেতক আমি ইয়াতে শ্ৰদ্ধাঞ্জলি জনোৱালোঁ, বাস্কা আঞ্চলিক ছাত্ৰ সন্থাই শ্ৰদ্ধাঞ্জলি জনোৱালোঁ। লগতে এই অঞ্চল বাস্কা অঞ্চলৰ বিহুৱতীসকলেও শ্ৰদ্ধাঞ্জলি জনালে। তেখেতৰ আত্মাৰ সদ্গতি আমি কামনা কৰিছোঁ।